Hi everyone, welcome back to my channel. Friends, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা এক কাৰীৰ সুন্দৰ ৰেচিপি। এই ৰেচিপিটো মই বনাইছো ৰঙালাওৰ গুটিৰে, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সিম্পল। এয়া মই প্ৰথমতে লৈ লৈছো কেইফুটামান নহৰু, কেইটামান কেঁচা জলকীয়া আৰু সৰু সৰু তিনিটা পিয়াজ টুকুৰা টুকুৰ কৰি লৈছো আৰু এইটো লৈ লৈছো মই ডাঙৰ সাইজৰ এটা বিলাহীটো মই টুকুৰা টুকুৰ কৰি লৈছো আৰু এয়া যে দেখিছে এয়া লৈছো মই পাম্পকিন সিডছ আৰু পাম্পকিন সিডছ এয়া মই মাৰ্কেটত পোৱা পেকেটৰ পাম্পকিন সিডছ লৈ লৈছো আৰু লগতে কেইটামান লৈ লৈছো এয়া জালুক আৰু এইখিনি মই গোটেইখিনি মিক্সাৰ জাৰত লৈ এটা ফাইন পেষ্ট বনাই লম আৰু পেষ্ট ৰেডি হৈ গল মানে আমাৰ সবজি তৰকাৰী ৰেডি হৈ গল বুলি ভাবিব পাৰে আৰু ইফালে মই কেৰাহীখনত তেল লৈ লৈছো গৰম হৈ গৈছে মোৰ তেল আৰু এয়া ডিমকিটাত মই অকমান হালধি অকমান নিমখ আৰু অকমান জলকীয়া গুৰি মই সানি লৈছো আৰু এয়া ডিমকেইটা ভাজি মোৰ হৈ গ'ল অকমান ৰঙচুৱাকৈ ভাজি লৈছো আৰু এয়া মই প্লেট এখন উঠাই ললো আৰু এই তেলখিনিতে মই অকমান জিৰা ফুটাই দিলো আৰু বাস বনাই ৰখা পেষ্টখিনি এতিয়া মই এই তেলখিনিতে দি দিম আৰু জাৰটো আখলি পেলাও মই ইয়াতে দি দিলো অকমান পানী আৰু এতিয়া মই অকমান দেৰি এই মছলাখিনি ঢাকি থৈ দিম আৰু কিছু সময় ঢাকি থোৱাৰ পিছত এয়া মছলাখিনি দেখিছেনে ইমান ধুনীয়াকৈ সাইডৰ পৰা তেল মানে ফুট দিবলৈ ধৰিছে আৰু ইয়াতে মই দি দিলো এতিয়া ধনিয়া পাউডাৰ অকমান দি দিছো জলকীয়া গুৰি আৰু লগতে দি দিছো সোৱাদ অনুসৰি নিমখ আৰু এতিয়া লৰাই চৰাই মই ইয়াতে দি দিম পানী আৰু ইয়া গ্ৰেভিখনত মোৰ উতল আহিবলৈ ধৰিলে আৰু এই উতলতে মই ভাজি ৰখা ডিমকেইটা ইয়া দি দিলো আৰু ডিমকেইটা দি আৰু কিছু সময়ৰ বাবে মানে প্ৰায় 1-1.5 মিনিট মানৰ বাবে মই আকৌ ঢাকনি মাৰি থৈ দিম আৰু কিছু সময় ঢাকি ৰখাৰ পিছত এয়া মোৰ এক কাৰী ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ ৰঙালাওৰ গুটিৰে এনেদৰে এক কাৰী বনালে খাবলৈ খুব টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সিম্পল হয় আৰু আজি এই ভিডিওটো চাই কেনেকুৱা পালে জনাব তেনেহলে আজিলৈ আহো আকৌ লগ পাম অন্য এটা ভিডিওত তেতিয়ালৈকে বাই বাই